Hello everyone, good afternoon. মই আছো আপোনাৰ লগত pallavi আৰু লাইভ টু এটো কাৰণে কৰিছো. That is because এজন স্পেশাল গেষ্ট, আমাৰ সকলোৰে ফেভৰেট পাৰ্সন ডিম্পু আহিছে আমাৰ ৰেডিঅ' মিৰ্চি লৈ. এতিয়া মই ডিম্পুৰ সৈতে আপোনাৰ লগত কথা পতাই দিম আৰু কেইটামান ইম্পৰ্টেণ্ট কথা, বেছি দীঘলীয়া নকৰোঁ লাইভটো, কেইটামান ইম্পৰ্টেণ্ট কথা পাতিম. তাৰ ভিতৰত প্ৰথমটো হ'ল যে ফ্ৰেণ্ডশ্বিপ ডে হয় কাইলৈ. চ' ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে আমি কথা পাতিম, কাৰণ ডিম্পুৰ বেষ্ট ফ্ৰেণ্ডো আহিছে নয়নজিৎ. আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা যিটো বৰ্তমান খুব চলি আছে ইয়াত, আৰু যিটো আমি অলপমান বেছি চিৰিয়াছলি লওঁ. চ' লেটছ মিট ডিম্পু. হেল্ল' সিদ্ধাৰ্থ দা, এয়া আমাৰ সকলোৰে ফেভৰেট ডিম্পু. হাই ডিম্পু. আৰু লগতে আছে ডিম্পুৰ বেষ্ট ফ্ৰেণ্ড নয়নজিৎ. ইজ এ ভেৰি গুড ফটোগ্ৰাফাৰ. খোৱাত বিজি বৰ্তমান হ'ব, আমি বেছি ডিষ্টাৰ্ব নকৰোঁ. কিন্তু এটা ইম্পৰ্টেণ্ট কথা সুধিব বিচাৰিছোঁ যে যিহেতু আহি আছে ফ্ৰেণ্ডশ্বিপ ডে, কাইলৈ ফ্ৰেণ্ডশ্বিপ ডে হয়, আৰু আজি টু ফ্ৰেণ্ডছ আৰ টুগেডাৰ. চ' ডিম্পু, মানে ফ্ৰেণ্ড বুলি ক'লে কোন কেইটামান কোৱালিটি থাকিব লাগে মানুহটোৰ গাত, নহ'লেতো আৰু দিয়াচোন বহুত মানে ফাইদা উঠাব বিচাৰে. তো মানে ফ্ৰেণ্ডশ্বিপ ডেত এটা কথা ক'ব বিচাৰিছোঁ, আপোনাৰতো যিকেইজন ফ্ৰেণ্ড আছেই, মোৰ যেনেকৈ নয়ন ফ্ৰেণ্ড আৰু কোনোবা গীতা ধৰ মিন্ময় আছে, কিন্তু সকলোতকৈ ডাঙৰ ফ্ৰেণ্ড এজন হ'ব লাগে যিজন নিজে হ'ব লাগে. অ'কে, মানে ফ্ৰেণ্ড নিজকে দুজন মানুহ বুলি ভাবিব লাগে. এজন ফ্ৰেণ্ড, এজন নিজেই. অ'কে, নিজৰ ফ্ৰেণ্ডশ্বিপটো সদায় চবচে আগত ৰাখিব লাগে. যে কিবা বেয়া কাম যদি মই কৰিব গৈ আছোঁ, তে মই নিজৰ ফ্ৰেণ্ডটোৱে মোক বাধা দিয়ে, বাকী তাৰ পিছত ফ্ৰেণ্ডবিলাক আহে. ৰাইট. আৰু ফ্ৰেণ্ডবিলাক মানে সদায় এটা চাইডৰ ফ্ৰেণ্ড ল'ব নালাগে. যে কোনোবাই ডক্টৰ পঢ়ি আছে, তাৰ সকলোকেইটা ফ্ৰেণ্ডে ডক্টৰ লাইনৰ, এনেকুৱা ফ্ৰেণ্ড হ'লে মানে সি মানে অলপ বেলেগ চাইডত গুচি যায়. ফ্ৰেণ্ড মানে বিভিন্ন ল'ব লাগে. কিছুমানৰ আপুনি অলপমান বেলেগ টাইপৰ ফ্ৰেণ্ড ল'লে, কিছুমান বেলেগ টাইপ, কিছুমান ধনী ফ্ৰেণ্ড ল'লে, কিছুমান দুখীয়া ফ্ৰেণ্ড ল'লে, মানে ফাইনেন্সিয়েল আৰু ক'ব নাপায়. কিছুমান আপুনি অলপমান চুলি তুলি পুৰা একদম জেংগো ফ্ৰেণ্ড ল'লে, তাৰ ওপৰত কিছুমান ফ্ৰেণ্ড ল'লে একদম মানে নৰ্মেল ফ্ৰেণ্ড ল'লে, তেতিয়া আপুনি দুনিয়াখন গম পাব. এতিয়া দুনিয়াখনত মানে কেনেকুৱা হৈ আছে, কাৰণ মেইনলি আমাৰ দুনিয়া ফ্ৰেণ্ডখিনিৰ পৰা সকলোখিনি গম পাওঁতো. তো অনলি এনেকুৱা ফ্ৰেণ্ড নল'ব যে যাৰ অনলি আইফোনেই আছে. এনেকুৱা ফ্ৰেণ্ড লওক যাৰ এনড্ৰইডো আছে, এনেকুৱাও লওক যাৰ আইফোন আছে, এনেকুৱাও লওক যোনী ধুনীয়া, এনেকুৱাও লওক যোনী মানে বুজি পাইছেনে? বুজিছো. তেতিয়াহ'লে আপোনাৰ মানে লাইফটো হ'ব আৰু বেলেঞ্চ হৈ থাকিব. কিন্তু ইমানবোৰ ফ্ৰেণ্ড ল'লে এটা কথা, ৰিয়েল ফ্ৰেণ্ড কিন্তু 3জন মান 2জন 4জন মানে ল'ব লাগে. কাৰণ এটা এনেকুৱা কথাই আছে, যাৰ বহুত ফ্ৰেণ্ড তাৰ এজনো ফ্ৰেণ্ড নাই, এনেকৈ কোৱাই হয়. গতিকে একদম ক্ল'জ ফ্ৰেণ্ড 2জন 3জনকে ৰাখিব লাগে. আৰু এই 2জন 3জন ফ্ৰেণ্ডক বহুত মানে সিহঁতৰ ফলত পোৱা যায়তো, বহুত কষ্টৰ ফলত সদায় হেল্প কৰিব লাগে, সদায় সিহঁত থাকিব লাগে. আৰু মানে এই লিষ্টখন আপডেট কৰি থাকিব লাগে মাজে মাজে. এনেকুৱা নহয় যে এই ফ্ৰেণ্ডটো ইয়ে মোৰ, আৰু যদি সি কিবা উল্টা পাল্টা কৰিছে লাগিব না বেকআপ. ডিম্পু প্লিজ কেৰি অন উইথ ইয়ৰ ফুড এণ্ড স্নেক্স. ডিম্পুৰ কথাটো শুনিলে চবকে ফ্ৰেণ্ড বনাব লাগে, কিন্তু প্লিজ যোনবিলাক মানে আৰক্ষী বাহিনী তেওঁলোকে চোৰৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰিব প্লিজ. আচ্ছা, মই এটা কথা সুধো নয়নজিৎ, जिसके पीछे पूरी दुनिया पागल है, that person is your best friend. So কিমান ভাল লাগে ডিম্পু being a best friend? চবে যেতিয়া ফোন কৰে যে দাদা আপোনাৰ তাত ডিম্পুৰ নাম্বাৰটো পাম নেকি, ময়ো কওঁ যে তাক মেইল কৰিব, সি বঢ়িয়াকে দিব নম্বৰটো. সেইটোৱে শুনি ভাল লাগে. আৰু ডিম্পু বৰুৱা হৈ গৈছে এতিয়া. Yes, definitely. আমাৰ কাৰণে সেইটোৱে গৌৰৱৰ বিষয়. আৰু এটা লাষ্ট কথা এটা, যিহেতু আমি দেখিছো যে বৰ্তমান মানে এই ট্ৰল ন কিবা এটা হ'লে ঘপকে খুব ট্ৰল কৰি দিয়ে মানুহবিলাকে. চ' মানুহে বাৰু ট্ৰল কৰাটো কৰে, কিন্তু যিজন মানুহৰ ওপৰত ট্ৰল কৰে সেই মানুহজনৰ বাৰু কেনেকে ল'ব লাগে? সেই যদি হঠাৎ কিবা এটা কাৰণে এজন মানুহৰ ওপৰত যদি ট্ৰলিং হৈ যায়, সেই মানুহটো কেনেকে ল'ব লাগে? ডিম্পু অলপ মানে যদি ইউ ছাজেষ্ট এণ্ড গাইড. সেইটো মানে কেনেকুৱা লাগে? খুব মনটো বেয়া লাগি যায় নেকি বাৰু, নে কেনেকুৱা লাগে? ট্ৰলৰ কিছুমান ভাগ থাকে. দুই এটা ট্ৰল কৰিলে মনটো বেয়া লাগে, দুই এটা ট্ৰল কৰিলে মনে মনে ভালো লাগে. মনে মোকো এনেকে দিছে. তো যিবিলাক বেয়া ট্ৰল, সেই ট্ৰলখিনিৰ লগে আমি পজিটিভ এটা কথা চিন্তা কৰিব লাগে, ফ্ৰেণ্ডৰ লগত আলোচনা কৰিব লাগে যে কেনেকে মোক লৈ এইটো চলি আছে, কেনেকৈ কি কৰিব পৰা যায়. কিন্তু হঠাৎ একো ডিচিশ্যন ল'ব নালাগে. কাৰণ যেতিয়া যিকোনো এটা ডিচিশ্যন যদি আমি এক্সট্ৰিম খঙত লওঁ বা এক্সট্ৰিম হেপিনেছত লওঁ, সেই ডিচিশ্যনটো ভুল হয়. এইটো মই কোৱা কথা নহয়, এইটো কৈছিল শ্ৰীকৃষ্ণই অৰ্জুনক মহাভাৰতত. গীতাত কৈছিল যে আমি এক্সট্ৰিম সুখত কোনো ডিচিশ্যন ল'ব নালাগে. তামাম আপোনাৰ ফূৰ্তি লাগিছে, মই কালি বিয়া পাতি দিম,
নহয় অঁ অলপ নিউট্ৰেল অৱস্থাত আহিব দিয়ক আপোনাৰ মাইণ্ডটো তেতিয়া ডিচিশ্যন লওক বা এক্সট্ৰিম খঙত এই মোৰ ওপৰত মই চুইচাইড কৰি দিম মানুহটো চুইচাইড এনেকুৱাকে কৰে ন এক্সট্ৰিম দুখত তো এনেকুৱা ডিচিশ্যন কেতিয়াও ল'ব নালাগে অ'কে নিউট্ৰেল অৱস্থাত মোৰ মাইণ্ডটো বৰ্তমান নিউট্ৰেল এতিয়া কি কৰিম সেই ডিচিশ্যনটোৱে শুদ্ধ হ'ব গতিকে এনেকুৱাকৈ ভাবোঁ থেংক ইউ ছ' মাছ বঢ়িয়া এয়া ডিম্পু আৰু ডিম্পু এটা বিশেষ কাৰণে আমাৰ 95 মিৰ্চি ষ্টুডিঅ'লৈ আহিছে আৰু সেইটো খুব সোনকালে ক'ম বাৰু কি হয় যিহেতু আমি কৈ আছোঁ যে ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে আমি এটা সুন্দৰ অনুষ্ঠান এটা আপোনাৰ বাবে লৈ আহিছোঁ সেইটো হ'ল পেণ্ডেমিকৱালা ড'ষ্ট আৰু তাৰে এটা বিশেষ প্ৰগ্ৰেমৰ বাবে যি ডিম্পু আহিলে আৰু আমি যথেষ্টখিনি কথা পাতিলোঁ বহুত কথা পাতিলোঁ সেই গোটেইখিনি আমি খুব সোনকালে আপোনাক দেখুৱাম ছ'চিয়েল মিডিয়াত আপুনি থাকিব আৰু লগতে 95 মিৰ্চি শুনি থাকিব আৰু এতিয়া আমি অলপ ফটো চটো তোলোঁগৈ অ'কে বাই বাই